গুড মৰ্নিং, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন। আৰু কালি হ'ল সৰস্বতী পূজা, সেইকাৰণে আজি সৰস্বতী পূজা যোগাৰ কৰি আছোঁ আৰু আপোনালোকক দেখাই আছোঁ। সেইফালে মুন্না আছে, সেইফালে পাৰ্থ, সেইটো চান, খেৰ চাফা কৰি আছোঁ। তাৰপৰা আপোনালোক দেখাই আছোঁ আৰু কি কৰোঁ। কাম ভালকৈ কৰ। এয়া পাৰ্থক দি দিছোঁ কামত। গাইজ এতিয়া এয়া চাফা কৰা অলপ হৈছেগৈ। এতিয়া এটা বস্তু আনিব গৈ আছোঁ আৰু কিহত যাম আপোনালোকক দেখাই আছোঁ, বলক চাব। লোহা টিঙা লাগিব নেকি? এতিয়া আমাৰ ৰাইডাৰ হ'ল পাৰ্থ চাই পেলাই চাই দে। ইয়াতে মাল আনি পাই গ'লোহি আৰু এতিয়া বেলেগ যোগাৰ কৰিম। তো গাইজ সৰস্বতী পূজা কাইলৈ আৰু আজি আহি গ'ল বৰষুণ। কাম কৰি আছিলোঁ, এয়া বাঁহ আনিলোঁ, ইফালে কাপেৰ আনিলোঁ। এতিয়া বাঁহটো ইয়াতে পুতিম, ইয়াতে এনেকৈ পুতিম আৰু ইয়াতে কাপোৰ মাৰিম চাইডৱাল। তাৰপৰা ইয়াতে মূৰ্তি থ'ম। মোৰতো গোসাঁনী অনাখিনিও পাৰিলে এইটো ব্লগতে দেখাম, যদি মানে শ্বৰ্ট হৈ থাকে। আৰু যদি বেছি লং হৈ যায় তেনেহ'লে নেক্সট ব্লগত গোসাঁনী অনাখিনি দেখাম। আৰু গাইজ এইফালে মুন্নাই মাটি উলিয়াই আছে আমাৰ খুটা পুতিবৰ কাৰণে। পাৰ্থকো এইফালে কামত লগাই থৈছোঁ। আজি পাৰ্থক গোটেই দিনটো এয়া কামেই। আৰু ই হ'ল চানৰ একো কাম নাই। আৰু গাইজ পূৰা বৰষুণ দি আছে আৰু আমি কলা গছ কাটি আনিলোগৈ এতিয়া। আৰু এইফালে পূৰা বতৰ চাওক, পূৰা ক'লা হৈ গৈছে আৰু বৰষুণ আহি আছে। তো গাইজ বৰষুণত জিকি কলা গছ আনি পাই গ'লোহি আৰু এতিয়া চাইডৱালখিনি মাৰিম, তাৰপিছত কলা গছ পুতিম। এতিয়া ৰাতি হৈ গ'ল আৰু পূৰা ফুল বৰষুণ আহি আছে আৰু এইফালে গাঁত খান্দি আছোঁ। এইটো মানে লাইট লগাম আৰু আমাৰ পাৰ্থক কামত লগাই দিছোঁ। বৰষুণত জিকাই বৰষুণ পূৰা আহি আছে। কাইলৈ সৰস্বতী পূজা কি হয়, মুন্নাই লাইট ধৰি আছে। লাইটটোৱে ইটো নেদেখিব, আন্ধাৰ পূৰা। আৰু আজি পূৰা ৰাতি কাম কৰিব লাগিব। এতিয়া কোৱালিটিটো বেয়া হ'ব, এতিয়া ভিডিঅ' নকৰোঁ আৰু কাইলৈ ৰাতিপুৱা কৰিম। হেল্ল' গাইজ, গুড মৰ্ণিং এণ্ড আজি হ'ল নেক্সট ডে'। কালি ভিডিঅ' কৰা নহ'ল আৰু আজি মোৰ ফালৰ পৰা সকলোলৈকে হেপী সৰস্বতী পূজা। আৰু আমিও এয়া গোসাঁনী লৈ আহি আছোঁ।